হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আহক আজি আমি চাওঁ বেলতলাত অনুষ্ঠিত কৰা ষষ্ঠী পূজা, যিটো মানে বেলবৰণ হয়। আজিয়ে ইমানেই মানুহ হৈছে নহয় বেলতলাৰ এই পূজা ভাগত, আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ। আমাৰ ছোৱালীয়ে একদম পূজাৰ বস্তু ল'বলৈ আৰম্ভ কৰিয়ে দিছে। আৰু এইটো হৈছে বেলতলা পূজাৰ মেইন গেটটো, য'ত মানে এইফালেদি সোমাই দেৱী মাৰ আশীষ ল'বলৈ কাৰণে সকলোৱে মানে এণ্ট্ৰি হয় আৰু এইটো। আৰু আপোনালোকক দেখাম এতিয়া মই মেইন মানে মূৰ্তিভাগ। এয়া হৈছে মূৰ্তিভাগ, একো এতিয়ালৈকে আৰম্ভ কৰাই নাই, যিহেতুকে আজি বেলবৰণ। এতিয়া তেওঁলোকক স্থাপন কৰিছেহে। দেৱী মাৰ চৰণত সহস্ৰ প্ৰণাম জনাইছোঁ, যাতে মানে দুৰ্গতি নাশ কৰি সকলোৰে জীৱনলৈ সুখ শান্তি বিৰাজমান কৰে। আৰু আমাৰ ছোৱালীজনীয়ে বেলুন চেলুন লৈ পুৰা একদম পূজা উপভোগ কৰি আছে। দেউতাক অফিচৰ পৰা আহি গা চা ধুবলৈই নাপালে, আকৌ তাইক ওলাই আনিব লগা হৈছে। আৰু এনেকুৱা কিছুমান বস্তু বনাইছে নহয় বেলতলা মানে লক্ষী মন্দিৰৰ পূজাত, আপোনালোকক তাকে দেখাবলৈ মানে যত্ন কৰিছোঁ। এয়া দেখিছেনে, অকণমান ৰিণিকি শিৱ বাবা আৰু এইফালে এই কংকাল দুটাই কি ধুনীয়াকে নিজে নিজে একদম মানে গিটাৰ চিটাৰ বজাই গান গাই নহয়, চায়ে সঁচাকৈয়ে ভাল লাগে একদম। আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, আহকচোন চাওঁ তেনেহ'লে। ইয়াত যিমানে কংকালকেইটাই মানে নৃত্য কৰিছে, তাতকৈ দুগুণ বেছি নাচিছে সিহঁতৰ মানে চেৱে চেৱে সৰু সৰু ল'ৰা ছোৱালীবিলাকে। আপোনালোকক তাকে দেখাবলৈ অকণমান যত্ন কৰিম, দেখাম ৰখিবচোন। কেমেৰা লোৱা দেখিলে পোৱালীবিলাকে নামাচা হৈ যায়, সেইটো এটা মানে ডাঙৰ কথা। সিহঁতক মনে মনে ভিডিঅ' কৰিব লাগিব। সেয়া চাব দেই, এইকেইটা পোৱালীয়ে কি নাচিব একদম। আৰু কেইটামান পোৱালি আছে, সিহঁতি কেমেৰা দেখাৰ লগে লগে নানাচে, সেইটোৱে। নহ'লে এনেই একদম পুৰা নাচি থাকে পোৱালীবিলাকে। দেখিছে কেনেকুৱা মানে এইবিলাক বনাইছে, আৰু মটৰৰ সহায়তে সিহঁতক মানে দুটা জকাত থাৰ্মকল দি বনাইছে। ওচৰৰ পৰা আপোনালোকে দেখিলে গম পালে হয়। স্প্ৰিং লগাই দিছে ইমান ধুনীয়াকে, একদম মানুহৰ নিচিনাকে নিজে নিজে গিটাৰ বজাই। চাওকচোন, এইবিলাকৰ মানুহৰ মাথা আৰু যোনে বনাইছে। আৰু সেইখিনি মানে অলপ সময় দিয়ে, দি আকৌ মানুহখিনি যিহেতুকে বহুত গেডাৰিং হৈ যায়, তাৰপিছতে আকৌ এইটো চাইডে মানে বনাইছে শিৱ বাবা, তেওঁৰ তাণ্ডৱ নৃত্য কৈলাশ। এয়া চাওকচোন, শিৱ তাণ্ডৱ স্তোত্ৰমত মানে এই মন্ত্ৰভাগীত শিৱ বাবাই ইমান ধুনীয়াকে মানে নৃত্য কৰে নহয়। বহি থাকে বাবাজন, কিন্তু পাছত মানে মটৰৰ সহায়ত চুইচ দিয়াৰ লগে লগে একদম উঠি নৃত্য কৰে, ধ্যানত বহে। ইমানেই ধুনীয়াকে বনাইছে, মানে কেনেকুৱা মাথা আৰু যোনকেইজনে বনাইছে, বাঁহেৰে বনাইছে এইটো। আমি পুৰা বনোৱাৰ পৰা মই দেখি আছোঁ। যদি তেনেকুৱা ভিডিঅ' লাগে আপোনালোকে ক'ব, মোৰ তাত 2 কপিমান ফটো আছে, মই দেখাম। এইয়া দেখিছেনে, চকু মুঠ খাই গ'ল এতিয়া বাবাৰ। ইমান ধুনীয়াকে মানে কেনেকে বনাইছে নাজানো আৰু, চকু মেলি নাচিছে। এতিয়া এইমাত্ৰ আকৌ চকুটো মেলি দিলে। কেনেকুৱাকে একদম ওচৰৰ পৰা চালে যে সঁচা সঁচি মানে শিৱ বাবা এনেকুৱা লাগে। আৰু মানে উঠি দিয়াৰ পিছত ভয় লাগি যায়, এনেকুৱা লাহে লাহে একদম উঠে নহয়, পুৰা থিয় হৈ দিয়ে। আপোনালোকক মই গোটেইখিনি দেখাবলৈ মানে সম্ভৱ নহয়, ইমান মানুহ হেঁচা ঠেলা হৈ থাকে। সেয়ে ভাবিলোঁ আজিয়ে অলপমান ওচৰৰ পৰা সুবিধা পাইছোঁ, যিখিনি পাৰোঁ আৰু সেইখিনি দেখাওঁ বুলি ভাবি ওচৰলৈ গ'লোঁ। আৰু যিমানখিনি পাৰিছোঁ মই
কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সম্পূৰ্ণ ধৰিবলৈ মানে ভিডিঅ'টো কৰিবলৈ ময়ো পৰা নাই। ছোৱালীজনীও ভয় খাই আছে মানুহ দেখি, তাইকো দাঙি লৈ থাকিব লাগে, সেয়ে অলপ অলপ কৰিছোঁ। ইয়াত দেখিছেনে ইমান ধুনীয়াকে মানে নৃত্য কৰিছে। সেইটো কিন্তু টাইল কৰিহে চাই আছে দেই। ইয়াতকে চাগে কালিৰ ভিডিঅ'ত আপোনালোকে আৰু ভালকে দেখা পাব, কাৰণ এতিয়াও বনাই মানে সম্পূৰ্ণ হোৱাই নাই। আজি যিহেতুকে বেল বৰণ, আজি অলপমান তেওঁলোকে মানে হৈছেহি আৰু সেয়ে টাইল কৰি চাইছে। আৰু কিছুমান বস্তু বনাই আছে, এতিয়াও হোৱা নাই। আপোনালোকে কালিৰ ভিডিঅ'ত হয়তো যদি মই দিব পাৰোঁ দিবলৈ চেষ্টা কৰিম, কিন্তু মানে সেইটো আৰু মানুহৰ ওপৰত কথা হ'ব, কাৰণ বহুত মানুহ ভিৰ আজিয়ে। কালি বা কিমান মানুহ হয় মই ভিডিঅ' ল'ব পাৰিলে আপোনালোকক সেইটো এটা নতুনকৈ মানে ভিডিঅ'ত দিম আৰু, কিন্তু আজি এইখিনি দিবলৈ চেষ্টা কৰিছোঁ। আজি এই দুটা হৈ গৈছে, এই কংকালটো আৰু শিৱ বাবা। তথাপিতো মানে টেকনিকেল কিছুমান বস্তু সৰু সুৰা ঠিক কৰিবলগীয়া হৈ আছে, এই দাদাকেইজনে ঠিক কৰি আছে। তথাপিতো আমি মানে যিখিনি পাৰিছোঁ ওচৰৰ পৰা, একদম ওচৰৰ পৰা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিখিনি গুৱাহাটী বা ওচৰৰ পাজৰৰ হয় তেওঁলোকেতো বাৰু ডাইৰেক্টলি দেখা পাইছে মানে কেনেকুৱা হৈছে কি হৈছে, কিন্তু যিখিনি ওচৰৰ নহয় মানে গুৱাহাটীৰ পৰা অলপ দূৰত, বা এইটো ভিডিঅ'টো ক'ৰ পৰা কোনে চাই আছে মইতো ভালকৈ গম নাপাম ন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবচোন কোনে ক'ৰ পৰানো চাই আছে, তেতিয়া ময়ো গম পাম। এয়াই আছিল বেলতলা পূজাৰ মুখ্য আকৰ্ষণ। তাৰ পাছত এনেকৈ আমি ওলাই অহাৰ পাছত আকৌ তাই মানে এইয়া কংকালকেইটাৰ ওচৰৰ পৰা একদম যাব ইচ্ছা নকৰে। মানে পোৱালীবিলাকৰ শিৱৰ তাণ্ডৱ নৃত্যতকৈ মানে এইটো বেছি ভাল লাগিছে। আৰু এটা মিছাইল বনাই আছে, মিছাইলটো সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হৈ উঠিলে মই আপোনালোকক দেখাম বাৰু। ৰকেট হয়, সেইটো বনায়ে আছে। সেইখিনিৰ পৰা তাইক যেনে তেনে টানি আজৰি আনিলোঁ, আনি অন্য এখন পূজালৈ আহিলোঁ আমি। কিনো হৈছে চাওঁ বুলি ভাবিলোঁ, আৰু এইখন পূজা মণ্ডপত সোমাইছোঁ। মণ্ডপৰ পেণ্ডেলটো সঁচাই আটক ধুনীয়া, বেছিকৈ মানে এইটো একদম ফুলবিলাক যে ৰিয়েল ফুলৰ নিচিনা, ইমান ধুনীয়াকৈ সজাইছে নহয়, সঁচাই ভাল লাগিছে একদম চাই। সেইখন পূজা মণ্ডপৰ পৰা ওলাই আৰু এখন অন্য পূজালৈ আহিলোঁ। এই প্ৰতিমা ভাগ ইমান ধুনীয়া দেখিছেনে? আৰু এইখন পূজা মণ্ডপৰ প্ৰতিমা ভাগ অপেনিং কৰাই নাই, মানে আজি যিহেতুকে বেল বৰণ, এতিয়া ক'ৰবাত অপেনিং কৰি পূজা পাতল কৰি